এখন আজি তোমালোকক মই অসমীয়াখনৰ এটি কবিতা শিকাবলৈ লৈছোঁ। কবিতাটোৰ নাম আগলি বাহত বগৰীৰ বাহ। প্ৰথমে কবিতাটো মই আবৃত্তি কৰি দিছোঁ, তোমালোকে ভালদৰে শুনিবা। তাৰপিছত কবিতাটো মোৰ দৰে বা তুমি নিজৰ ধৰণেও আবৃত্তি কৰি চাব পাৰা। আবৃত্তি কৰাৰ পিছত আমি তাৰ প্ৰশ্নবোৰ আলোচনা কৰিম, তাত থকা কথাবিলাক বুজি পাবলৈ চেষ্টা কৰিম। এতিয়া তোমালোকে শুনাচোন। কবিতাৰ শিৰোনাম আগলি বাহত বগৰীৰ বাহ। লৰাহঁতে চোৱা বৰ হাকুতিৰে লৰাইছে আমৰ ডাল, কত যে আম ক'ত যে পৰিছে কাষতেই আছে খাল। আগলি বাহত দেখিছানে বাৰু বগা বগলীৰ বাহ, লৰাহঁতৰ এদিন পৰিল চকুত কৰোতে আহ যা। খুৰাই কলে নাভাঙিবা দেই নিৰি চৰাইৰ বাহ, অতি যতনেৰে বাহটি সাজিছে গোটাই শুকান ঘাঁহ। বৰষুণ পৰি হৈছে পিছল কাষৰ আলি বাট, খুৰাৰ দেহাও ঠৰক বৰক বাট বিষ আছে গাত। খগেনে খুৰাৰ হাতত ধৰি কলে আগবঢ়াই দি, বিষুৱা দেহাৰে হাতলৈ বাৰু নগলেনো হয় কি। ছাত্ৰ ছাত্ৰীসকল, কবিতাটো তোমালোকে শুনা পালা। এতিয়া আমি কবিতাটোত থকা কথাখিনি আলোচনা কৰিম। কবিতাটো কিহৰ গুৰুত্ব দিছে যে ইয়াত একে উচ্চাৰণৰ কেইবাটাও শব্দ আছে, সেই শব্দবিলাকত গুৰুত্ব দিছে। তোমালোকে চাবাচোন, বৰ্ডখনলৈ চোৱা। বৰ্ডখনত আমি দেখুৱাইছোঁ কিছুমান শব্দ। ইয়াতে দেখিছোঁ বাঁহ, বাঁহ আৰু বাঁহ। এইটো বাঁহ কি? আমাৰ গছ যি আছে বাঁহ, আৰু সেই বাঁহ গছত চৰাই বগলীয়ে বাঁহ সাজিছে, এইটো বাঁহ। চৰাইৰ ঘৰ যিটো সেইটো বাঁহ, সেই বাঁহ। কট আৰু কট, আমি দুটা শব্দ পাইছোঁ। কট যে আম ক'ত যে সৰিছে, এইটো কট মানে এইটো কট বুলি আমি উচ্চাৰণ কৰি কট বুলি। কট কিমান আম, কট সেইটো কিমান। আৰু ক'ত কোন বেলেগ বেলেগ ঠাইত পৰিছে, ক'ত খালত পৰিছে, জাবৰৰ দামত পৰিছে বা ৰাস্তাত পৰিছে, সেই ক'ত ক'ত যে পৰিছে। ল'ৰা দুটা আছে, শব্দ দুটাতে বৰ আকৃতিৰে ল'ৰাহঁতে চোৱা, ল'ৰাহঁতে সেই ল'ৰাটো তাতে ঊৰ্ধ্বকমা এটা আছে, এইটো ল'ৰা উচ্চাৰণ, ল নহয় ল'ৰা। ল'ৰা অকাৰৰ দৰে উচ্চাৰণ হ'ব অলপ, ল'ৰা। আৰু লৰাইছে, লৰাইছে এইটো জোকাৰি দিয়া, লৰাইছে সেই ল'ৰাটো আমি একো ল'ৰা, এইটো ল'ৰা। উচ্চাৰণবিলাক মন কৰিবা। বাট আছে দুটা, এটা আছে বাট বিষ, আমাৰ গাত হাড়বিলাকৰ জৈনত যিটো বিষ হয় সেইটোক আমি বাট বিষ বুলি, এটা ৰোগৰ নাম বাট বিষ, সেইটো বাট দন্ততে হয়। আৰু মূৰ্ধন্যত বাট, সেইটো আমাৰ পথক বুজাইছে বাট। তাৰপিছত হাত দুটা আছে, এটা হাত হাতত ধৰি, হাতত ধৰি সেইটো হাত হৈছে দন্তত হাত, আৰু এটা মূৰ্ধন্যত আছে হাত, সেইটো হৈছে বজা। গতিকে এনেকৈ একে উচ্চাৰণৰ কেইবাটাও শব্দ এই কবিতাটোত আছে। তোমালোকে এনেকৈ বেলেগ বেলেগ ধৰণতো বেলেগ বেলেগ ঠাইতো তোমালোকে একে শব্দ পাবা, সেইবিলাক শব্দ লিখিবলৈ যত্ন কৰিবা। বানানবিলাকত অলপ অলপ বেলেগ, গতিকে আমি সেই শব্দবিলাক চাম। বেলেগ যেনেকৈ এইকেইটা এই কবিতাটোত নোহোৱা কিছুমান শব্দ পাবা। পানী আছে, পানী নত হস্যিকাৰ আছে, পানী দীৰ্ঘিকাৰ আছে। এখন পানী মানে হাত, এটা পানী মানে আমি খোৱা পানী জল যিটো কয়। আজি তোমালোকক এইখিনিয়ে শিকালোঁ। তোমালোকক আমি আজি গৃহকাৰ্য কিছু দিম। ইয়াত পাঠটোৰ পিছতে কেইটামান প্ৰশ্ন আছে। প্ৰশ্নবিলাক কবিতাটো যেতিয়া তুমি পঢ়িবা বা কবিতাটো যেতিয়া তোমাৰ মুখস্থ হ'ব, তুমি নিজে কৰিব পাৰিবা। তেনে আমৰ ডালটো কোনে লৰাইছে, কিহেৰে লৰাইছে, এনেকুৱা প্ৰশ্ন আছে। কিহৰ বাঁহ আছিল, এই প্ৰশ্নবিলাক তোমালোকে কৰি মোক দেখুৱাবা, মই চাই দিম।